কণ বনেগা ঘৰৰ পাতিছে আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ প্ৰশ্ন আপোনালোকৰ স্ক্ৰীনৰ সন্মুখত। আমাৰ প্ৰশ্ন উত্তৰ দিব চালমান আৰু শ্বাহৰুখ ভাই। অসমত কোনে পোনপ্ৰথমে বইনৰ পুতাক বুলি গালি পাৰিছিল? অপশ্যন এ হিতেন, অপশ্যন বি অজিত, অপশ্যন চি কমলে, অপশ্যন ডি অনুদান। যদি ক'বা নোৱাৰে তেন্তে মোক এটা এচি ব্লকৰ হাফ লাগব, নতুবা গেলা টপলা এটা লাগব নাস্তা এটি। অসমৰ কোনখন ডিষ্ট্ৰিক্টত মাস্কক হাগিছ বুলি কোৱা হয়? নাম্বাৰ 1 মেঘালয়, নাম্বাৰ 2 জম্মু কাশ্মীৰ, নাম্বাৰ 3 পাকিস্তান, নম্বৰ 4 মণিপুৰ। আজি আপোনালোকে কোনো এটাও প্ৰশ্ন উত্তৰ দিব পৰা নাই, গতিকে আজি মই নিজে প্ৰশ্ন সুধি মই নিজে কৰলপতি হৈ গৈছোঁ। মই টাকাই ফূৰ্তিতে মই এতিয়া নাচিম পাক চাই থাকক। আজি আমাৰ লাষ্ট প্ৰশ্ন, অৰ্থাৎ বিদায় নিশাৰ অন্তিমটোৰ প্ৰশ্ন, 3 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটো যদি আপোনালোকে উত্তৰ দিব পাৰে তে নগদ 17 লাখ টকা আছে, 17,90,000। সলমান খানে বাথৰুমত গা ধোৱাতে কি চাবান ইউজ কৰে? নাম্বাৰ 1 ভিভেল, নাম্বাৰ 2 ডেটল, নাম্বাৰ 3 লাক্স, নাম্বাৰ 4 হাৰমনি। লাংটা হৈ খাচ চাবান ঘঁহে। হয়নে নহয় চবে কয় যা লাজ চাজ কৰিব নালাগে, যা তোৰ হেৰি গম পাই গৈছি যা চবে যা ভাত খাই যাবি দেই, ভাত খাই যাবি, ভাত নাখাই নাযাবি কিন্তু।